নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একদম ধুনীয়া এটা ৰূপত দেখা পাইছে নহয় জানো, সাজি কাচি একদম ৰেডি হৈ লৈছোঁ। আজি যিহেতু শিক্ষক দিৱস, টিচাৰ্ছ ডে, স্কুললৈ যাব লাগিব। ষ্টুডেণ্ট কেইজনী আকৌ মোক ঘৰতে থাকিব দিছে, স্কুললৈ যাব দিয়া নাই। এতিয়া সিহঁতে আহিলেহে মোক মানে লৈ যাবহি বোলে। আৰু কি ক'ম আৰু, এয়াই সিহঁতৰ মৰম ভাল পোৱা, বহুত ভাল লাগে সঁচাকৈ, বহুত মানে সঁচাকৈ ভাল লাগে। স্কুলখনত মানে বেলেগৰ কাৰণে নহ'লে মানে সিহঁতৰ কাৰণে গৈ বেছি ভাল লাগে মানে। তাৰপিছত সকলোলৈকে সকলো মাতৃ পিতৃৰ লগতে গুৰুজনা সকলোলৈকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰত্যেকজন শিক্ষকে যাতে এনেকৈ যাতে ল'ৰা ছোৱালীখিনি যাতে আগুৱাই লৈ যোৱাত সহায় কৰে, নতুন ভৱিষ্যত আৰু নতুন প্ৰজন্মটো যাতে গঢ় দিয়াত সহায় কৰে, তাৰে কামনাৰে ময়ো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ মোৰ ফালৰ পৰা। কাৰণ যিহেতু এটা অনুষ্ঠানত সোমাই আছোঁ এজনী শিক্ষয়িত্ৰী হিচাপে, গতিকে ময়ো মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিম ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যোৱাত। মোৰ ফালৰ পৰা মই বেষ্ট দিবলৈ চেষ্টা কৰিম। আৰু ৰেডি হৈ লৈছোঁ, সৰু সুৰাকৈ যিয়ে নহওক স্কুলত আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীসকলে, সৰুকৈ হ'লেও সেইখিনিয়ে সিহঁতৰ মৰম ভাল পোৱা আৰু সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ আচলতে। সেইকাৰণে আৰু কেকৰ অৰ্ডাৰ আছিলে, ভিডিঅ' বনাই দিছোঁৱে, গমে পাইছে হালাত বেয়া হৈ গৈছিলে কেক বনাওঁতে ভিডিঅ'টো কমপ্লিটলি চাব বুলি মই আশা ৰাখিছোঁ। আৰু এইটো ভিডিঅ' চাব বুলি আশা ৰাখিছোঁ কমপ্লিটলি। আৰু যোন মোৰ চেনেলত নতুন, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰোঁ নে কি কয়? চলো। কি অৱস্থা কৰি থৈ দিছে, স্কুল যাব নিদিবলৈ চকু বান্ধি থৈ দিছে। তই নেপেলালিও নেপেলাবি। এতিয়া মই মোৰ কাৰ্ডখন বহি দিম। Happy Teachers Day, ma'am. My English teacher is so cute and beautiful. Ma'am, मैम की तरह कोई हमें समझ मैम की प्यार नहीं करता। मैम है इसलिए हम किसी से डरते नहीं हैं। मैम हमें प्यार करती है। मैम हमें खिला खिला कर पढ़ाती है। मेरी मैम बहुत अच्छी है। मैम भांगी भी दे। मैम हमें कभी कभी चॉकलेट भी देती है और क्विज खेलने के लिए देती है। मैम की कोई बातें मैम की तरह अच्छी नहीं है। अगर स्कूल में झगड़ा हो तो मैम हमारे साइड होती है। हमें बहुत ही मान दीघल हमारी मैम बहुत प्यारी है। मैम हमें चॉकलेट छोटा मोटा पार्टी देती रहती है। बड़ा लिखवा लगे। इसलिए मैम बहुत अच्छी है। फिर भी हमारी मैम हमारे लिए बहुत अच्छी है। मैम हम अगर आपको बहुत परेशान करती हूँ तो हमें माफ कर दे। हम सबको आप माफ कर देना, क्षमा कर देना। अब हिंदी लिखते एकदम खबरों इंग्लिश I love you डिम्पल मैम एंड हैप्पी टीचर्स डे मैम। मैम की तरह अच्छी इस दुनिया में नहीं। मैम बातों को समझती है एंड बातों को देखती है। मैम अनुष्का बोर्डले नमस्ते शर्मा कोली कोनिया क्या नहीं देखो दे डाঙৰ ডাঙৰ কোনোবা দেখো দেখো লেতেৰা হৈ আছে ন কাটি হেৰি কৰা
কালি কেক চেক বনাই থৈ বাচন এতিয়ালৈকে মাজা হোৱা নাই ৰাতিপুৱা দৌৰা দৌৰি আকৌ লাগি আছো পেটিঙত ইফালে ক'ত বহিম নাই নাই তাতে দে না তোৰ লালজি পৰি যাব এই ভাগ ভাগ হৈ যাব সাইডত কৰিব দিছে ঐ ভালে বহাই দে না আৰু পাতি কৰিলে বেয়া হ'ব হৈছে ধুনীয়া বহুত ধুনীয়া বহুত ধুনীয়া লাগিছে ইহঁতে মাৰা যা খোলক এতিয়া চুলিখিনি বেয়া হ'ব চুলিখিনি বেয়া হ'ব হেপী টিচাৰ ডে দে আহা কাছে যা আসলে সেই যাইছিল দিও কাছে যা হ্যাপি টিচার ডে আছে যা হ্যাপি টিচার ডে আছে যা ইসব কামনা মারি দিদি দেখুন টক অলপ দিন এটা লগা চাইছ বাবা এটা আপোনাৰ কাৰণে গিফট থেংক ইউ কেক নলগাবি মুখত মই এতিয়া কৈছো মই লগাব কাৰণে না কেক নলগাবি আচ্ছা হেল্ল' সেইটা লগা পাই দে মই খোৱা নাছিলো আছে এইটো আমাৰ কাৰণে খোলা খাব কি আকৌ মই খাম নাখায় মই খাই নাখায় মোক নেমেলে নাচাই দিয়ক মই কাটি আছো থেংক ইউ ভগৱান ভবাই নাই এনেকুৱা গিফ্ট এটা পাম বুলি পেলাই ইফালে মই হাই ইমান ধুনীয়া গিফ্ট কাৰ মাইণ্ডৰ আছিলে এইটো বহুত আমাৰ চবৰে আচ্ছা আমাৰ চবৰে থেংক ইউ ইয়েলে মই কৈছো মোক খাম কেক কেকটো খাবি এইফালে দেখা পিছত দেখাম বাৰু অৱস্থা নাইকিয়া কৰি দিলে গম পাই নাই এডাল ইমান ধুনীয়া জুৱেলাৰীডাল মই এডাল পিন্ধি যাম এতিয়া নহ'লে বিক্ষা খুশি হি খুব বুঝাই দেচম থাক এটো থেংক ইউ সঁচাকৈ বহুত ভাল লাগিছে মোক দে বহুত ভাল লাগিছে দেই থেংক ইউ থেংক ইউ থেংক ইউ মোক কি হৈ আছে দেখা নাই আইনাখন চাওঁগৈ মুঠতে বহকচোন চাওঁ মোক ৰুমত যাব দেচোন কমচে কম মেকআপ বেয়া কৰি পেলালি তহঁতে যা বেয়া পাইছোঁ গোটেই 7 ক্লাছ আহিছে
ঘৰত ছাৰপ্ৰাইজটো লোৱাৰ পিছত ষ্টুডেণ্টখিনিৰ লগত পালোহি মই স্কুল আৰু স্কুলত এনেকৈ ধুনীয়াকৈ আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীখিনিয়ে সঁচাকৈ দেখি বহুত ভাল লাগিছে আৰু মোৰ লগৰ দুজনী তাইজনীয়ে গমেই পোৱা নাই পিছৰজনীয়ে মই যে ভিডিঅ' কৰি আছোঁ বুলি পেলাই ইছ ৰাম হাইটো দেখিছেনে নাই তাইৰ ভাগত তাৰপিছত আমাৰ তিনিজনী বোলে বাইক বনীয়েকৰ নিচিনা লাগিছে দেই মোক আকৌ বেমাৰে পালে ৰাইজ শিক্ষক দিৱস গ'ল কি নগ'ল মোক একদম বেমাৰে ধৰিলেই মাতটো শুনি গম পাইছেই চাগে জ্বৰ কালিৰ পৰা তথাপিও ভাবিলোঁ কি ভিডিঅ'টো যদি এডিট কৰি পেলাই দিয়া নাযায় তেতিয়া মানে কি হয় বেছি দেৰি হৈ গ'লেও ভিডিঅ'বিলাক চাবলৈ ভাল নালাগে নহয় জানো এটা অকেজন যোৱাৰ পিছত যদি বেছি দেৰিকৈ ভিডিঅ'টো এৰা যায় তেতিয়াও মানে ভাল নালাগে আৰু এয়া বন্তি প্ৰজ্বলন হৈ গ'ল হোৱাৰ পিছত সকলো ছাত্ৰ ছাত্ৰীয়ে সকলো আচাৰ্যৰ পৰা আশীৰ্বাদ লৈছে সেৱা কৰিছে কলম দিয়াই কলম দিছে সেয়াই আৰু সিহঁতক আশীৰ্বাদখিনি দিব পাই মোৰো ভাল লাগিছে সিহঁতে যাতে আগবাঢ়ি যাওক সিহঁতৰ এটা নতুন ভৱিষ্যত গঢ় লৈ উঠক ভৱিষ্যত যাতে উজ্জ্বল হওক সমাজত যাতে ভাল নাগৰিক হৈ পেলাই যাতে তেখেতসকল চলিব পাৰে সেয়াই কামনা আৰু সঁচাকৈ বহুত ভাল লাগিলে সিহঁতক দেখি মোৰ নিজৰ স্কুললৈ মনত পৰি গ'ল মই যেতিয়া শংকৰদেৱত পঢ়ি থাকোঁ মানে মই কি যে লৈ যাওঁ প্ৰধান আচাৰ্যৰ কাৰণে একদম ধুনীয়া গামোচা মানে টেবুল ক্লথ এইবিলাক লৈ যাওঁ দেই আমি আকৌ আচলতে প্ৰজন্মবিলাক চেঞ্জ মানে সকলো প্ৰজন্মতে বেলেগ বেলেগ মানে আহেই ন এটা ট্ৰেণ্ড আহে বুলি ক'ব লাগিব গতিকে আমাৰ দিনত সেইটো আছিলে এতিয়া ইহঁতৰ দিনত কলম কিবা কিবি ঢেৰ এতিয়া মোকেই কিমানবিলাক দিলে একে আঙুঠি চেইন কি যে দিছে ভগৱান ক্লিপ সঁচাকৈ বহুত ভাল লাগিলে আৰু ইয়াৰ আদৰণি পৰ্ব জ্যেষ্ঠকেইজনক প্ৰথমতে আদৰিছে তাৰপিছত বাৰু আমাৰ পাল বাৰু যি কি নহওক মই যেতিয়া নৱোদয়ত থাকোঁ ন তেতিয়া মানে কি বুলি কয় আমাৰ একদম প্ৰগ্ৰাম মেইন আৰু একদম আচাৰ্যক মানে ছাৰ বাইদেউহঁতক মানে কি বুলি কয় কলম গিফ্ট কৰাৰ লগতে আমাৰ আকৌ ৰ'ল প্লে' কৰে যোনবিলাক ছিনিয়ৰ মানে তাততো হাই ছিনিয়ৰ 12 ক্লাছে হয় গতিকে ৰ'ল প্লে' কৰে মানে আমাৰ মানে ষ্টুডেণ্টখিনিয়ে মানে কি বুলি কয় টিচাৰ্ছ হয় আৰু প্ৰিন্সিপাল হয় কোনোবাই কি বুলি কয় প্ৰত্যেকজন টিচাৰ্ছৰে মানে ৰ'ল প্লে' কৰে সেইদিনাখন মানে টিচাৰ্ছক পঢ়াব নিদিয়ে 12 ক্লাছটোৱে মানে সকলোবিলাক চম্ভালি লয় আৰু ৰাতি প্ৰগ্ৰাম হয় মজা লাগে বুলি কৈছোঁ দেই সেই দিনটো আৰু দিন আছিল আৰু অৱশ্যে এতিয়া নিজে শিক্ষয়িত্ৰী হৈ গম পাইছোঁ যে কেনেকুৱা লাগে শিক্ষক দিৱসত মানে শিক্ষয়িত্ৰী হৈ কেনেকুৱা লাগে ছাত্ৰৰ জীৱনততো ছাত্ৰ হয় গোটেই যিখিনি কৰিব লাগে সেইখিনি আমিও কৰিছিলোঁ বাৰু সঁচাকৈ বহুত ভাল লাগিল বুলি কৈছোঁ মোৰ মুখত ভাষা নাই নাজানো আৰু নেক্সট টাইম পাওঁ নে নাপাওঁ কাৰণ জীৱন সদায় সকলোৰে একেই নাথাকে যিহেতু মোৰ এইম ইন লাইফ বেলেগ গতিকে মই নিজৰ এক্সপিৰিয়েঞ্চৰ কাৰণেহে শিক্ষয়িত্ৰী কৰি আছোঁ বুলি ক'ব লাগিব আৰু কৰি ভালো লাগিছে বেয়া লগা নাই কাৰণ ছাত্ৰ ছাত্ৰীখিনিৰ লগতে গোটেই দিনটো মোৰ পাৰ হৈ যায় সিহঁতক কেতিয়াবা যদি গালি পাৰিছোঁ কেতিয়াবা পিটন দিছোঁ কেতিয়াবা আকৌ মৰমেৰে বুজাইছোঁ মোৰ আদৰণি পাল আহি পৰিলে কথা কৈ থাকোঁতে চাওকচোন গামোচাখন পিন্ধোতে কিন্তু কি ক'ম এটা বেলেগ অনুভৱ বুলি ক'ব লাগিব কাৰণ এনেকৈ সন্মান মানে বেলেগত পোৱা নাই মই পাইছিলোঁ তেতিয়া মানে কি বুলি কয় তেতিয়া ছাত্ৰ জীৱন আছিলে মোৰ ভাগত তেতিয়া পাইছিলোঁ বাৰু কিন্তু শিক্ষক জীৱনত এয়াই প্ৰথম মোৰ ভাগত তাৰপিছত আৰু মই কি কৈ আছিলোঁ মোৰ ছাত্ৰ জীৱনৰ কথা কৈ আছিলোঁ গতিকে সেইবিলাক এটা দিন আছিলে আমাৰো আমিও একদম ধুমাধুম একদম কি বুলি কয় আয়োজন কৰিছিলোঁ একদম ডেক'ৰেশ্যনৰ কাৰণে নিজৰ হোষ্টেল ইউনিফৰ্মৰ চুৰ্ণি স্কুল ইউনিফৰ্মৰ চুৰ্ণি সকলোবিলাক দি একে ডেক'ৰেশ্যনত লাগি গৈছিলোঁ আৰু আমাৰ ইয়াত জিতেন দাকো সন্মান ধৰিছে দেই হয় তেখেতেও বহুত কৰে এজন শিক্ষকতকৈ তেখেতো কম নহয় কাৰণ আমি যেতিয়া এবচেণ্ট থাকোঁ তেতিয়া তেখেতে গোটেই স্কুলখন চম্ভালে বুলি ক'ব লাগিব গতিকে তেখেতকো সন্মান ধৰিছে আৰু কেকটো মই বনাইছোঁ ইয়াৰ ভিডিঅ' আপোনালোকে পাইছে যিহেতু গতিকে কেক কাটিং হৈ গ'ল পালোঁ তাৰপিছত মানে কি বুলি কয় স্কুলৰ পৰা এইখিনিতো বাৰু ৰাতিপুৱা যোনটো ছাৰপ্ৰাইজ দিছিলে সিহঁতে আপোনালোকে দেখিছে ন সেইখিনি সিহঁতৰ এইখিনি চাওঁ স্কুলৰ পৰা ইমানখিনি কলমে পাইছোঁ মই মানে এয়া ল'ৰা ছোৱালীখিনি আশীৰ্বাদ মৰম আৰু যাতে আগুৱাই যাব পাৰোঁ সিহঁতক যাতে আৰু ভাল শিক্ষা দিব পাৰোঁ যিয়ে নহওক তাৰপিছত ৰাতিপুৱা যোনটো গ্ৰুপ আহিছিলে সেইটো ক্লাছ 7ৰ গ্ৰুপ আছিলে এটা ৰেড পেন দিছে আৰু ইহঁতে মানে বহুত ইউনিক দিছে বুলি ক'ব লাগিব এডাল অসমীয়া গহনা দিছে চাওকচোন ইমান মৰম লাগিছে অসমীয়া গহনাডাল দেখিছেনে এডাল অসমীয়া গহনা এডাল চেইনডাল এইযোৰ ফুলিযোৰ তাৰপিছত এইটো কি ধুনীয়া ৰিং চাওকচোন দিমাগ লগাইছে আৰু দেই সঁচাকৈ মানে মই নিজে আচৰিত গম পাইনে ছাৰপ্ৰাইজটো পাই এডাল কেপেনা ক্লাটচাৰ দিছে এডাল এইযোৰ ফুলি এতিয়া ৰিলছত দেখাব আপোনালোকে মোক গহনাখিনি পিন্ধি পেলাই বনোৱা এইটো ক্লিপ আৰু এয়াও একপাত্তা ক্লিপ সম্পূৰ্ণ সিহঁতে দিছে ক্লাছ 7ৰ বয়জ গাৰ্লছ মিলি পেলাই দিছে মানে আৰু বহুত থেংক ইউ তোমালোকলৈ ভিডিঅ'টো চাবা তোমালোকে গম পাইছোঁ মই এনেও চাবা বুলি পেলাই গতিকে বহুত থেংক ইউ সঁচাকৈ বহুত ভাল লাগিলে আৰু মোৰ এটা আশা যাতে তোমালোকে পঢ়ি শুনি ভাল মানুহ হোৱা তোমালোকে যেতিয়া ভাল ৰিজাল্ট কৰিবা ভাল যেতিয়া মানুহ হ'বা তেতিয়া কিবা তোমালোকক লৈ পেলাই তেতিয়া মই গৌৰৱ কৰিব পাৰিম বা আমি শিক্ষকসকলে গৌৰৱ কৰিব পাৰিম তেতিয়া বহুত ভাল লাগিব গম পাইছানে সেইকাৰণে অল দ্য বেষ্ট সকলোকে ভালকৈ পঢ়া শুনা কৰিবা আগুৱাই যোৱা লাইফত আৰু বহুত থেংক ইউ মোৰ শিক্ষক জীৱনৰ শিক্ষক দিৱসটো বহুত ভাল মানে
স্পেচিয়েল কৰি তোলাৰ কাৰণে বহুত বহুত ধন্যবাদ মুখেৰে আৰু ক'বলৈ ভাষা নাই বাকী কি বুলি কয় ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ' তেতিয়ালৈকে সকলো কুশলে থাকক বাই বাই